हाग्रामा महिलारियानो एसटी डिमान्ड होबथाग्रा गुबै सुबुं बीपीएफ दोलोआ सिस्टेम बानायो नाथाय गावसोरनो सिस्टेमखौ मानिनानै सोलिया बीपीएफनि सरकारनि समाव गोबां गारि बन्द जाबाय थायोमोन बे बन्दआ मानि थाखाय जाबाय थायोमोन नंगौ बे गोख्रों बाथ्राखौनो बुंदों मिरु कच राजबंशी बीपीएफ सेलनि बारग' आफादगिरि दीपांकर राजबंशीआ आरोबाव बिथाङा गोख्रों रावजों बीपीएफ दोलोखौ सोंखारिनायखौ बे समाव नुनो मोननाय जादों बिथाङा बुंबावदों दि बीपीएफ दोलोआव सोर दंबावो हाग्रामा महिलारिनि अनगायै सोर गोख्रों लिडार दंबावो हाग्रामा महिलारिया साजों दै लुना सिंजों हास'ना होग्रा सुबुं बीपीएफ दोलोआ फैबाय थानाय समाव सरकाराव फैला बे 100% रोखा जाबाय बीपीएफ दोलोआ जायखिजाया इस्युआनो जाया मानो ओरैनो बदनाम खालामो बीपीएफ दोलोआ लामा बानाया नाथाय बिल लायो नाथाय प्रमद बर'आ लामा बानायो बिल लायो होननानै गोख्रों रावजों बुंथिदों दीपांकर राजबंशीआ बेनि अनगायैबो दीपांकर राजबंशीआ मा गोख्रों बाथ्रा बुंबावखौ फै जोंहा बुङै मिथिना लानि बीपीएफ सरकार अनागत दिনত नाहिब বুলি 100% एकदम सियर बीपीएफ দল থাকিও प्रमद बर' ডাঙৰীয়াৰ যেটো আমি কৰ্মদক্ষতা বা বিটিআৰ গভৰ্ণমেণ্টটো যেনেকৈ চলাই আছে আমি চাই আছো যে তেখেতে যিবোৰ কৰি আছে ভালে কৰি আছে শিক্ষাৰ দিশত আগবঢ়াই লৈ যায় আছে ল'ৰা ছোৱালীসকলক বিটিচিৰ কৰ্মমুখী বনাই আছে আমাৰ বিটিচিৰ ল'ৰা ছোৱালীসকলক বিভিন্ন মানে নিবনুৱা সমস্যা সমাধানৰ এটা চেষ্টা চলাই আছে এইবোৰ আমি চালো এইবোৰ চোৱাৰ পিছত এই মানুহজনৰ বিৰোধিতা কেনেকৈ কৰিম বিশেষ আপুনি এইটো ডাঙৰ এটা পদ আপুনি নেতৃত্ব এটা ডিএছএল কোচ ৰাজবংশীৰ বিপিএফ সেলটো আপুনি নেতৃত্ব দি আছে কিন্তু হঠাৎ এইটো ডিসিশন কিহৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এসটি বিৰোধীৰ মেইন মানুহজনে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এতিয়া আমি গম পাই আছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ওপৰত পানী ঢালি দিছে তলে দি আকৌ গুৰটো কাটি দিছে এটো এটা মানে ডাৰ্টি পলিটিক্স বুলি ক'ব পাৰি ওপৰত পানী ঢালে আকৌ তলে দি মানে গুৰটো কাটি দিছে বৰ্তমান উচ্ছেদৰ জানুনি আহিছে তাৰ অন্তৰালত কি বিপিএফৰ হাত আছে নেকি এটো তদন্ত কৰিলে ওলাই আহিব কিন্তু এনটিপিসি তো স্পষ্ট হল যে তেৰাসাত বসুমতাৰী ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিপিএফৰ দিনত এনেকুৱা হৈছিল সেই মাটিখিনি এতিয়া আমাৰ ইপিএফএল দলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইএম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ চিফ তেওঁলোকৰ নেতৃত্বত আকৌ সেই মানুহখিনি তাতে সংস্থাপন দিয়াৰ কাৰণে মানে মাটিখিনি ঘূৰাই দিলে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ টাইমত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰু ডাঙৰীয়াই মহাত্মা গান্ধীজীক সুধিছিলে যে ভাৰতবৰ্ষ স্বাধীন হ'ল এতিয়া আমি কি কৰিম তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল যে সিস্টেম বনোৱা আৰু সিস্টেমটো মানি চলা জৱাহৰলাল নেহৰু কৈছিল যে সিস্টেম বনোৱা আৰু সিস্টেম মানি চলা কিন্তু বিপিএফ দলত সিস্টেম বনাই ঠিকে কিন্তু সিস্টেম মানি নচলে সিস্টেমে আপোনাৰ প্ৰাইমাৰী আৰু আপোনাৰ এই ব্লকলৈকে সিস্টেমটো থাকিব বাকি আৰু সিস্টেম নাই জানিবলৈ চেষ্টা কৰিম যে আপোনাৰ প্ৰমোদ বড়ো তেখেতে এটা এপছুত পৰা অহা এটা লিডাৰ বহুতে কয় আপোনাৰ জাতীয়তাবাদী এটা নেতা আৰু বড়োৰ কাৰণে তেখেতে কাম কৰিব অন্য জাতিৰ কাৰণে বা জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে কাম নকৰিব এটা ধাৰণা আছিল এতিয়া কি ক'ব চৰকাৰ আছিলে বিপিএফ চৰকাৰ তেতিয়া বন্ধ কিমান আছিলে আপুনি কওকচোন কিমান বন্ধ আছিলে আমি ইফালে কোকৰাঝাৰ আহিবই নোৱাৰো বোলে আজি বন্ধ কালি বন্ধ এতিয়া বন্ধটো মই পাহৰি গলো বন্ধ শব্দটো আছে নেকি বড়ো মানুহ অবৰো চাব নোৱাৰে অবৰো মানুহ বড়ো চাব নোৱাৰে কাৰ কাৰণে হৈছে এটা গভৰ্ণমেণ্ট ফেইলাৰ আছিলে বিপিএফ চৰকাৰ ফেইলাৰ আছিলে বিপিএফ দলত কোন আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বাদে হেভি ৱেট থকা লিডাৰ এজন আছিলে তেখেতৰ যিসকল সংগী একেলগত মানে সংগ্ৰাম কৰি বিটিচি চুক্তি কৰিছিলে আজি সেই সংগীসকল আছে নেকি এনেকুৱা সোধে আমি কি কওঁ এতিয়া দুৰ্গাদাস বড়ো ডাঙৰীয়া আছে চৰণ বড়ো ডাঙৰীয়া আছে তেওঁলোকে আমাৰ জাতিৰ কথা উত্থাপনে নকৰে আপোনাৰ এছেম্বলি বিৰোধী দলৰ এমএলএ হিচাপে